নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভালে। বন্ধুসকল, এইটো অসমীয়া সাঁথৰৰ পাৰ্ট নম্বৰ 43 হয় আৰু এতিয়ালৈকে যদি আগৰ পাৰ্টকেইটা বা অংশকেইটা চোৱা নাই তেনেহ'লে এইডোখৰত থকা আই বাটনত ক্লিক কৰি পেলাই মোৰ আগৰ ভিডিঅ'কেইটা চাই ল'ব। বন্ধুসকল, আপোনালোকে চাই আছে ব্ৰেইন টেষ্ট অসম নামৰ আমাৰ এই ইউটিউব চেনেলটি, য'ত নেকি মই বেলেগ বেলেগ ধৰণৰ সাঁথৰৰ ভিডিঅ'বিলাক আপলোড কৰোঁ। আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু এনেকুৱা ধৰণৰ সাঁথৰৰ অংশবিলাক চাই থাকিবলৈ বিচাৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ কাষত ওলোৱা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। তো বন্ধুসকল, ইয়াৰ আগৰ সাঁথৰৰ অংশটো চালেনে? যদি চোৱা নাই তেনেহ'লে এইডোখৰত থকা আই বাটন অথবা লিংক ইন দ্য ডেছক্ৰিপশ্যন, তাত গৈ পেলাই মোৰ আগৰ ভিডিঅ'টো চাই ল'ব। বন্ধুসকল, ইয়াৰ আগৰ সাঁথৰৰ অংশটোত আপোনালোক অৰ্থাৎ অডিয়েঞ্চলৈ থকা প্ৰশ্নটো আছিল টেলিফোনৰ আৱিষ্কাৰক কোন, যাৰ শুদ্ধ উত্তৰটো আছিল আলেকজেণ্ডাৰ গ্ৰাহাম বেল। আৰু তাৰ শুদ্ধ উত্তৰ দিওঁতাসকল হৈছে জোনালী দাস, তুলন শইকীয়া, এক্সপেৰিমেণ্ট ৱৰ্ল্ড আছাম, অংকুৰ চুতীয়া, মিলন শইকীয়া, PJD আৰু পবিত্ৰ দত্ত। তেওঁলোক সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু আগন্তুক ভিডিঅ'ত এনেধৰণে কমেণ্ট কৰি যাবলৈ অনুৰোধ জনালোঁ। হেল্ল' ভিউৱাৰ্ছ, এতিয়ালৈকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোক যদি ইনষ্টাগ্ৰামত আপোনালোকে ফ'ল' কৰা নাই তেনেহ'লে ফ'ল' কৰি ল'ব। ইনষ্টাগ্ৰামৰ পেজৰ আইডিটো এনেধৰণৰ আৰু লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ পেলাই মোক ফ'ল' কৰি ল'ব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ নতুন নতুন আপডেটবিলাক মই ইনষ্টাগ্ৰামত প'ষ্ট কৰোঁ। তো বন্ধুসকল, ব'লক আজি এই বিশেষ সাঁথৰৰ অংশটোলৈ আগবাঢ়োঁ। বন্ধুসকল, আপোনালোকলৈ থকা প্ৰথমটো সাঁথৰ হৈছে সেইটো কি বস্তু যিটো নেকি মাহত এবাৰ আহে আৰু 24 ঘণ্টা পাছত গুচি যায়। বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে, ভাবি চাওকচোন, নিশ্চয় ভাল লাগিব। ইয়াৰ উত্তৰটো হৈছে তাৰিখ। হয় বন্ধুসকল, তাৰিখ প্ৰত্যেক মাহৰ মূৰে মূৰে আহে, অৰ্থাৎ 30 দিনৰ মূৰে মূৰে আহে, এমাহৰ মূৰত আহে আৰু 24 ঘণ্টা পাছত সেই তাৰিখটো সলনি হৈ যায়, অৰ্থাৎ গুচি যায়। বন্ধুসকল, নিশ্চয় বুজি পালে? আৰু বন্ধুসকল, যদি বুজি পোৱা নাই তেন্তে কমেণ্ট কৰি জনাব। বন্ধুসকল, আগবাঢ়ো সাঁথৰ নম্বৰ 2। এজন মানুহে তেওঁৰ জীৱনত সৰ্বাতোতকৈ বেছি বা সকলোতকৈ বেছি কোনটো শব্দ শুনে? বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। যদি জানে কমেণ্ট কৰি জনাব আৰু আপোনালোক অডিয়েঞ্চলৈ থকা প্ৰশ্নটো উত্তৰটো দি যাব। আপোনালোক অৰ্থাৎ অডিয়েঞ্চলৈ থকা প্ৰশ্নটো এই সাঁথৰ অংশটো একেবাৰে শেষৰ পিনে সোধা হ'ব, সেই স্কিপ নকৰিব। বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে তেওঁৰ নামটো। হয় বন্ধুসকল, বেলেগে মাতোতেতো তেওঁৰ নামটো জীৱনত সকলোতকৈ বেছি শুনে। বন্ধুসকল, নিশ্চয় বুজি পালে? আপুনিও চাগে শুনিছে। বন্ধুসকল, আগবাঢ়ো সাঁথৰ নম্বৰ 3 লৈ। পাত আছে গছ নাই, কথা আছে মাত নাই। বন্ধুসকল, সেইটো কি বস্তু বাৰু? বন্ধুসকল, আপোনালোকে নিশ্চয় জানে। যদি জানে কমেণ্ট কৰি জনাব আৰু যদি নাজানে তেন্তে ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাওক। বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। বন্ধুসকল, ইয়াৰ উত্তৰটো আপোনালোকে বিচাৰি পাৰিলে? ইয়াৰ উত্তৰটো হৈছে কিতাপ। হয় বন্ধুসকল, আগবাঢ়ো সাঁথৰ নম্বৰ 4 লৈ। সেইটো কি বস্তু যিটো নেকি আপোনাৰ গাত গোটেই জীৱনটো লাগি থাকে আৰু মৰাৰ পিছতো লাগি থাকে, কিন্তু তাক চুব নোৱাৰে? বন্ধুসকল, আপোনালোকে নিশ্চয় জানে। যদি জানে কমেণ্ট কৰি জনাব। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে শ্বেডো বা ছাঁ। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পাইছে? যদি ভাল পাইছে তেন্তে লাইক এটা কৰি দিব আৰু লগৰ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব। বন্ধুসকল, আগবাঢ়ো সাঁথৰ নম্বৰ 5। এজন মানুহে এগৰাকী ছোৱালীক 20 ৰাস্তাত অৰ্থাৎ ৰাস্তাৰ মাজতে কিছ কৰি দিলে আৰু তেওঁক বহু মানুহে সেই কিছ কৰা দেখিলে আৰু সেই কিছ কৰি থাকোঁতে কিন্তু সেই দেখি থকা মানুহখিনিয়ে একো ৰিয়েক্ট নকৰিলে বা কোনো ভুল দৃষ্টিৰে নাচালে বা সেই মানুহজনক একো নকৰিলে। বন্ধুসকল, কিয় বাৰু? আপোনালোকে নিশ্চয় জানে। যদি জানে এই সাঁথৰটোৰ উত্তৰটো কমেণ্ট কৰি জনাব। বন্ধুসকল, এতিয়ালৈকে যদি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেন্তে ফ'ল' কৰি ল'ব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ লেটেষ্ট আপডেট মই এই ইনষ্টাগ্ৰামত দিওঁ। তো বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। বন্ধুসকল, ইয়াৰ উত্তৰটো বিচাৰি পালেনে? যদি পোৱা নাই মই কৈছোঁ শুনক, কাৰণ সেই ছোৱালীজনী সেই মানুহজনৰ বাপেক আছিল। সেয়েহে ওচৰত দেখি থকা মানুহখিনিয়ে একো নক'লে বা ক'বলৈ তেওঁলোকৰ একো ৰিজন নাই। বন্ধুসকল, নিশ্চয় বুজি পালে? বন্ধুসকল, যদি সাঁথৰৰ অংশটো ভাল পালে তেন্তে লাইক এটা কৰি দিব, লগৰ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল, আগবাঢ়ো আপোনালোক অৰ্থাৎ অডিয়েঞ্চলৈ থকা সাঁথৰটোৰ দিশে। অসমৰ কোনখন পক্ষী উদ্যানত
চৰাইবিলাকে আত্মহত্যা কৰে? বন্ধুসকল এই প্ৰশ্নটোৰ উত্তৰটো দি যাবচোন, কাৰণ মই আগন্তুক ভিডিঅ'ত শুদ্ধ উত্তৰ দিয়া আপোনালোকৰ ভিতৰত প্ৰথম 10জনৰ নাম উল্লেখ কৰোঁ। তো বন্ধুসকল আজিলৈ বাই বাই। পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয় আই অসম। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কিমাননো এনেকৈ চাই থাকিব।